নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'ৰে সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাব ওলাইছোঁ বলবম যাত্ৰালৈ। বলবম যাত্ৰাৰ বিভিন্ন ভিডিঅ' আপোনালোকক দেখুৱাম। বলবম যাত্ৰানো কি সেই সম্পৰ্কে আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে ক'ম। দৰাচলতে কাৱৰ যাত্ৰা বা বলবম যাত্ৰা হিন্দু ধৰ্মৰ পুৰাণত উল্লেখিত সমুদ্ৰ মন্থনৰ লগত জড়িত। আপুনিতো জানে সমুদ্ৰ মন্থনত প্ৰথমতে অমৃতৰ সলনি বিষ নিৰ্গত হৈছিলে আৰু সেই বিষৰ পৰা জগতক উদ্ধাৰ কৰিবলৈ ভগৱান শিৱই নীলকণ্ঠ হৈ বিষ পান কৰিছিল। কিন্তু সেই বিষৰ ঋণাত্মক প্ৰভাৱৰ বাবে শিৱৰ বৰ কষ্ট হৈ আছিল। ত্ৰেতা যুগত শিৱৰ পৰম ভক্ত ৰাৱণে কাৱৰত পবিত্ৰ গংগাৰ পানী আনি ৰামেশ্বৰ জ্যোতিলিংগত জলাধিশেষ কৰিছিল আৰু তেতিয়াই শিৱই সেই ঋণাত্মক প্ৰভাৱৰ পৰা মুক্ত হৈছিল। আৰু সেই কাৱৰ যাত্ৰাটোৰ নামেই হৈছে বলবম। বলবম হ'ল ভাৰত আৰু নেপালৰ শিৱ ভক্তসকলে শিৱৰ গুণ গৰিমা গাই কৰা বছৰেকীয়া তীৰ্থযাত্ৰা। এই উৎসৱ শাওণ মাহত অনুষ্ঠিত হয়। এই যাত্ৰা কাৱৰীয়াসকলে গেৰুৱা বস্ত্ৰ পিন্ধি খালী ভৰিৰে নদীৰ পানী তুলি আনি শিৱ মন্দিৰত জলাধিশেষ কৰে। ভক্তসকলে গংগাৰ পৰা পানী আনি শিৱলিংগত জলাধিশেষ কৰে। এতিয়া আমি দেখাম আমাৰ ইয়াৰে বলবম কেনেধৰণে পালন কৰা হয় সেই সম্পৰ্কে আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, শেষলৈ চাই থাকিব, স্কিপ নকৰিব। আৰু যদি মোৰ ভিডিঅ'টো কোনোবা নতুন আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যান, লগতে ন'টিফিকেশ্যন বাটনটো অন কৰি ল'ব। আমি প্ৰত্যেকে গেৰুৱা বস্ত্ৰ পিন্ধি আমাৰ আশে পাশে থকা নদীসমূহলৈ পানী তুলিবলৈ যায় আৰু নদীৰ পাৰত এনেধৰণে আমি শিৱলিংগ বনাই লওঁ। নদীত আমি যেতিয়া নদীত ডুব মাৰোঁ আৰু হাতেৰে বালি উঠাই আনি আমি শিৱলিংগ বনাই লওঁ। আমি টোটেল 3বাৰ নদীত ডুব মাৰোঁ আৰু 3বাৰে আমি বালি উঠাই আনো আৰু ঠাইডোখৰ ধুনীয়াকৈ চাফ চিকুণ কৰি তাত ফুল তুলসী ধূপ ধূনা দি তাত এখন শৰাই আগবঢ়াওঁ। টেকেলিৰে সেই নদীৰ পানী উঠাই আনি আমি বিভিন্ন স্থানত থকা তিনিটি শিৱলিংগত আমি জলাধিশেষ কৰোঁ আৰু এনেকৈয়ে আমাৰ বলবম যাত্ৰা এনেকৈ সমাপ্ত হয়। বলবম যাত্ৰাটো কৰি খুবেই এটা আনন্দ পোৱা যায়। যিসকলে মোৰ ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ন'টিফিকেশ্যন বাটনটো অন কৰি ল'ব আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব, স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আপোনালোকে নতুন নতুন দৃশ্য আপোনালোকে দেখি থাকিবলৈ পাব।
যত্ন কৰিবলৈ আপোনাক যিজনে এখন নৈপথ্য কৰা হৈছে। ওম সৰ্বমংগলে মংগলে শিৱে সৰ্বাদিকে শৰণে গৌৰী নমস্তুতে ওম ভগৱতে বাসুদেৱা নাৰায়ণ নমস্তুতে ওম শিৱ শংকৰ ভোলানাথ নমস্তে।